কবিতাৰ শিৰোনাম এটা উজাগৰি নিশা। শুনিছা? নিশাবোৰ যিমানেই গভীৰ হৈ আহিছে, উশাহবোৰ চোন গধুৰ হৈ পৰিছে, যেন বুকুত কোনোবাই এচটা শিল বান্ধি দিছে, যাৰ ভৰ সহিব নোৱাৰি অৱশ হৈ পৰিছো মই। তুমি বাৰু শুনি আছানে? কেনেকৈনো শুনিবা? তুমিতো এতিয়া মোৰ পৰা বহু দূৰত। মোৰ প্ৰেমৰ বাঘজৰীৰে বান্ধি ৰাখিব নোৱাৰিলো তোমাক। আকাশে বতাহে ভাহি থকা প্ৰেমৰ ছন্দবোৰ হঠাৎ বাৰু ক'ত হেৰাই গ'ল? মোৰ জোনাকী আকাশখন মেঘাচ্ছন্ন কৰি তুমি আঁতৰি গ'লা। দি গ'লা মাথো এবুকুত যান্ত্ৰণাৰ জোৱাৰ, যি যান্ত্ৰণাত চটফটাই হেৰুৱাইছো মোৰ নিদ্ৰাবোৰ। তুমি নুবুজা মোৰ দুখৰ অৱকাশৰ উমান। পক্ষীৰ কিৰিলিয়ে চোন প্ৰভাতিৰ বতৰা দিলেহি। বুজিলো, তপ্ত চকুৰৰ আলিংগনত পুনৰ এটা উজাগৰি নিশা।